সদায় ৰাতিপুৱা চেনি নোখোৱা মানুহজনীয়ে আজিনো কিয় চেনি দিয়া চাহ খাইছোঁ তাকে ভাবিছে চাগে। পিছে আজি ৰুমত মই অকলে নহয়, মোৰ লগৰ ছোৱালী এজনী আহিছে। তাইক লৈ মই গ'লোঁ ছাতৰ ওপৰলৈ। তাতে চাহ খাই আমি লোকৰ ঘৰৰ আম গনি আছোঁ। চাওকচোন, ইমান ডাঙৰ ডাঙৰ হৈছে আমকেইটা, দেখিয়েই খাওঁ খাওঁ লাগি গৈছে। পিছে তাই বেছি টাইম থাকিব নোৱাৰিলে, কিবা এটা দৰকাৰত যাবলগীয়া হ'ল। তাই যোৱাৰ পাছত মই কফি একাপ খাই শুই দিলোঁ। শুই উঠি আকৌ একেখিনি ৰুমটো চাফা কৰা, সাৰি মচি লৈ মই ধুনীয়াকৈ গা ধুব গুচি গ'লোঁ। কাৰণ গা ধুই আহি চাকি দিব লাগিব। এয়া চাকি দিয়া কাৰ্যসূচী আৰম্ভ। পিছে চাকি গছ দিয়াৰ পাছতহে কিবা ৰুমটো পজিটিভ লাগে। মানে গধূলি কেতিয়া হ'ব তাৰলৈকে বাট চাই থাকোঁ মই। পিছে মই যিহেতু ৰুমত থাকোঁ, ইমান জেগা নাই। অকণমানি কোণা এটা জেগা ওলাই তাতেই মই ধূপ, চাকি, ধূনা তেনেকেই জ্বলাওঁ। আৰু দেউতাই দিয়া ৰাম মন্দিৰৰ ফটোখনতেই পূজা কৰোঁ। পিছে মই যিহেতু ৰুমত থাকোঁ জানেই, সেইটো কাৰণে একো ভুল ভ্ৰান্তি নধৰিব দেই। পিছে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে, ছাবস্ক্ৰাইব কৰি দিব।